Hey guys, বৰ্তমান গা চা ধুই পানী পা উঠি আহিছো কি হয় নাজানো পাহাৰীয়া নদী পানী বছ আছে পানী মাজত লাইভ আইছো দেখুৱা গো यार इसे बाहिर पाए की ऐसे और कैसे नमस्कार बंधु बान्धवीসকল মই ৰবিয়ে স্বাগতম জনাইছো আপোনালোকক মই অন্য এটি ভিডিঅ'ৰে আজি আমি আহিছো অৰুণাচলৰ নামচাইত থকা গোল্ডেন পাগোডালে আহকচোন আজি ভিডিঅ'টো আমি আগবাঢ়ি উপভোগ কৰোঁ কি কতনো দেখিলো আজি সেইখিনি লৈ প্লেনে মই এই ভিডিঅ'টো আপোনালোকৰ আগলৈ প্ৰস্তুত কৰিছো গতিকে আহক আমি ভিডিঅ'ৰ দিশে আগবাঢ়ো ধন্যবাদ Hey guys, यार देखिसे আমি গাড়ী পা নামিছো বৰ্তমান আমি পাই গৈছো গোল্ডেন পাগোডা গোল্ডেন পাগোডা দিয়া আমি পাইছো আৰু ভিতৰলৈ সোমাম ভিতৰত সোমাই আপোনাক ভিতৰত কি ক'ত আছে গোটেইখিনি দেখাম আমাৰ ইয়াতে ড্যান্সেস ব্ল্যাক চেঞ্জ কৰি লৈছে সবে আপোনালোকে ভিডিঅ'টো চাই থাকিব গতিকে আহক আমি ভিতৰলৈ যাওঁ আমি এখোজ দুখোজকে ভিতৰলৈ আহি আছো আপোনালোকে ভিডিঅ'টো চাই থাকক তো গোটেইকেইটা মুৰ্গীখন এবাৰ দেখাই দিয়া বঢ়িয়া গৈ থাকোঁ এতিয়া বলক গৈ থাক দিন জ্বলে ৰাতি জ্বলে গানটো ইয়াতে শ্বুটিং হৈছিলে गाइस आही बर्तमान पाई गई गोल्डन पागोडा अपनी मोक पिछपिना देखा पाइसे या गोल्डन पागोडा आउ अपनी तो जुबिन गार्गर जो मिशन चाइना सिनेमाखन चाइसे तक गान एटा आছিলে दिन जले राति जले और खूब सुंदर किसुमान सिनेरी देखाइছিলে हे सिनेरीखिनि किछु सिनेरी माने यातो तेउ शूटिंग কৰিছিলে याते হৈছিলে गानটো এটো সব গোল্ডन पागोडा আৰু হৈকিনে মই আপোনাক আগলৈ দেখাম গোটেইখিনিয়ে দেখাম মানে কোট কোট আপনি সিনেৰীখিনি চাই ধৰিব পাৰিব ইয়াতে জুবিন দাস মানে সেই গানটো শ্বুটিংখিনি কৰিছিলে আৰু সব কি সুন্দৰকৈ সজোৱা আছে বস্তুবোৰ মানে পুৰা সোণালী ৰঙৰ মানে চাই ভাল লাগিছে আহি প্লেনি আপোনালোকো আহিব পাৰে নামচাই বহুত আহিছে চাগে কিন্তু কিছুমানে নাজানে নজনাসকলৰ কাৰণে কৈছোঁ তিনচুকীয়াৰ পৰা বেছি দূৰ নাথাকে আপোনাৰ ঠিক 60 কিলোমিটাৰমান হ'ব 60 কিলোমিটাৰ আগত আহি আপুনি যেতিয়া অৰুণাচল সোমাব অৰুণাচল সোমাই আপুনি নামচাইত আহিব আৰু নামচাইত আহি আপুনি পাব গোল্ডেন পাগোডা মোৰ প্ৰথমতে নামটো ফুটাই নাছিল মই লগৰকেইটা খুদি বোলো কি আছিলে কি আছিলে তাহাঁতি দুটা মানে ভাঙি পাতি ক'লে যে গোল্ডেন পাগোডা তেতিয়াহে মনত পাইছে গোল্ডেন পাগোডা এয়াই হৈছে গোল্ডেন পাগোডা আপুনি দেখা পাব এয়া চব এই ঘৰটো নিশ্চয় চিনি পাইছে চাগে মিছন চাইনা চাইছে যি শ্বুটিং লৈছিলে জুবিন দাই আৰু সেইপিনে মই আপোনাক আগলৈ লৈ যাবলৈ হ'ম নে ৰোড ক্ল'জ এইটো ঘৰটো চাই লওক মই বাকী দেখাম ধুনীয়াকৈ সুন্দৰকৈ প্ৰথমতে এনেকৈয়ে চাই লওক এইটো চোৱা কি ধুনীয়া এটা ড্ৰেগনৰ খুঁটি আছে ওপৰত ড্ৰেগন আছে আৰু আহক আগলৈ যাওঁ
আহক বাকি এতিয়া মই আপোনাক চিনেমেটিক শ্বৰ্টত দেখাম গোটেই বস্তুখিনি মইতো এনেকৈ মই যদি মানুহটো মুখখন উলিয়াই থাকোঁ আপোনাকনো কি দেখাম গতিকে চিনেমেটিক শ্বৰ্টত মই আপোনালৈ বাকীখিনি ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকে দেখিছে এয়া হৈছে গোল্ডেন পাগোডা মানে ইয়াত আপুনি আহিলে প্ৰতিটো বস্তুৱে সোণৰ মানে সোণ পানী ছটিয়া মানে কি নাজানো কিন্তু গোটেই সোণৰ লাগে মানে প্ৰতিটো বস্তুৱে গোটেই কিন্তু সোণ মোৰ মতে নালাগে বাহিৰৰ কিছুমান বস্তুও আছে সোণালী ৰঙৰ সেইবিলাকো সোণ নহয় বাকী জেগাখন নামেই হৈছে গোল্ডেন পাগোডা অৰুণাচল ডিষ্ট্ৰিক্ট অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত পৰে আৰু বাকী আপোনালোকক এইখিনিয়ে দেখাইছোঁ আৰু কিবা কিবি আগলৈ পালে মই বাকীখিনিও আপোনালোকক দেখাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো আৰু যদি বেয়া পায় তেতিয়া আপুনি লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰিলেও একো নাই খালি ভিডিঅ'খিনি চাই যদি কিবা ভুল দেখে মোৰ সেই ভুলখিনিও শুধৰাবলৈ যদি কিবা আছে আপোনাৰ উপদেশ মানে এডভাইচ আপুনি মোক কমেণ্টত কমেণ্ট কৰি জনাব পাৰে মোৰ কমেণ্ট ছেকশ্যনটোতো খোলাই আছে আপোনালোকৰ বাবে আৰু বাকী আহক গোটেই ভিডিঅ'টো আমি উপভোগ কৰোঁ দেখিছে যেনিয়ে আছে আপুনি ফোন এইপিনে ব্ৰাইটনেছটো মাজে মাজে গুচি যায় আকৌ মাজে মাজে গুচি আহে এইপিনে সেয়া গ'ল্ডেন মানে আহিলে ভাল জেগা আৰু আপুনি আহিব পাৰে নিজৰ পৰিয়ালৰ সৈতে খন্তেক সময় ইয়াত জিৰণি ল'বলৈ বুলি বাকী ন কি ক'ম আৰু চাই থাকক ভিডিঅ'টো ধন্যবাদ গাইছ এয়া মই আহি পাইছোঁ
আপোনাক মানে ডাঙৰ এজনা মূৰ্তি আছে মানে বুদ্ধদেৱৰ। আমি যাবলৈকে ওলাইছিলোঁ বোলো চব চাই মেলি হৈ গ'ল আৰু যাওঁ, কিন্তু তেনেকুৱাত ওলাই আহি গেটৰ ওচৰত দেখিছোঁ যে নহয় আমি কিবা এটা বস্তু মিছ কৰিছোঁ। গতিকে কিয়নো মিছ কৰোঁ, আপোনালোককো কিয় মিছ কৰোঁ। মোৰ পিছপিনে এয়া আপুনি দেখিছে সেই তাৰ ভিতৰতে আছে মানে ঘৰটোৰ ভিতৰতে, ঘৰটো যিমান ওখ মানে সিমান ওখই হ'ব মূৰ্তিভাগ, সেইকাৰণে ঘৰটো ইমান ওখকৈ বনোৱা হৈছে। আহকচোন মূৰ্তিভাগ কেনেকুৱা আমি ভিতৰত গৈ চাওঁ। এয়া দেখিছে বাহিৰৰ পৰাই জিলিকি আছে কিমান ওখলৈকে আছে, ভিতৰ ভিতৰত আপোনালোকক দি আছোঁ বাৰু। আৰু দেখিছে মোৰ লগৰকেইটা বহি আছে। কিমান হ'ব? 30-40 ফুট। তোমাৰ মতে কিমান হ'ব? হা? 70 ফুট। ঠিক আছে। আৰু তোমাৰ মতে? ভাবি আছো। 150। চাওঁ কিমান হ'ব? 5 ফুট 10-15 100 ফুট আছে, ওপৰত আছে। গাইছ এয়া দেখিছে আপুনি 7 কিলোমিটাৰ ৰিজৰ্ট নামচাইত, এখন সুন্দৰ ৰিজৰ্ট। আৰু আমি ভাবিছোঁ আজি ৰাতিটো আমি ইয়াতে ট্ৰেভেলিং কৰিম, ইয়াতে থাকিম। চব এখন মোৰ পিছপিনে আপুনি দেখা পাইছে এখন নদী। এখন সুন্দৰ ধুনীয়া ৰিজৰ্ট, আপোনালোকে আহিলে ইয়াতে ষ্টে কৰিব পাৰিব। আৰু ব'লক আগলৈ মই আপোনালোকক বাকীখিনি দেখাম ৰিজৰ্টত কি ক'ত কেনেকুৱা সুবিধা আছে। বাকী আপুনি তলত চাব পাৰে, আপুনি ডিনাৰ চিনাৰ কৰোঁ বুলিলে ইয়াতে আপুনি সুন্দৰ সুবিধা কৰি থৈছে। দেখিছে এয়া পানী নদীৰ কাষতে আপুনি খানা পিনা খাব পাৰে, আৰামত সময় কটাব পাৰে। বাকী আৰু কি ক'ম, মজা গুলি লাগিছে আহি। দেখিছে অসংখ্য মানুহ আছে বাহিৰত, গাড়ী দেখিয়ে গম পাইছোঁ পাৰ্কিঙত শ গাড়ী। এইপিনে এতিয়া আমি মেইনটো কোনপিনে যাব লাগিব বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মই বাইকখিনি আপোনালোকক দেখাই আছোঁ। আমি ৰিচিপশ্যন দিছে, ৰিচিপশ্যনটো ক'ত ৰুম চুম লোৱা আমাৰ বৰ্তমান হৈ গ'ল। তাৰপৰা খানা পিনা খোৱাৰ আগত বোলো অকণমান গা চা ধুই মেলি ল'ম। এইখন নদী আপুনি দেখা পাইছে, এইখন নদীতে ধুম আমি লগৰখিনিৰ সৈতে। আৰু এইপিনে আপুনি দেখা পাইছে এইবিলাক ষ্টে আপুনি থাকিবলৈ কাৰণে ৰুম ইয়াত এভেইলেবল আছে। আহিলে বৰ বিশেষ দামো নহয়, মই গোটেইখিনি আপোনাক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব মানুহৰ লগত। আৰু মাছ ওলাইছে বোলে, ৰ'ব মাছ চাওঁ আহক।
ইয়াত আহিলে মানে ফিল্ডটো কি একদম আনকমন ফিল্ড এটা পাইছোঁ আমি তাত ৰুমৰ ওচৰত গা ধুব লৈছিলোঁ কিন্তু আমি তাত গা ধুই অলপ আগুৱাই গুচি আহিলোঁ তাত অলপ পানীটো দ আছিলে আৰু অলপ আগত মানে পানীটো তাতকৈ অকণমান বাম আৰু দিয়কচোন আমি ইমান সাঁতুৰিব মেলিব নাজানো দেখিছে কি সুন্দৰ ইয়াত আহিলে আপুনি মানে আৰু গোৱা ফিল্ডটো ইয়াতে পাব আৰু বেলেগে গোৱা ফিল্ড ল'ব দৰকাৰ নাই এক সুন্দৰ জেগা ইয়াত আহিলে মানে জঁপিয়াই দিওঁ মানে কি কৰোঁ কি নকৰোঁ লাগি আছে আৰু মনটো আৰু দেখিছে গোটেই লগৰকেইটা গা ধুবলৈ ৰেডি হৈছে ইহঁতে ইয়াৰ আকৌ অকণমান লাজ আছে ই দুবাৰ উভতি গৈ আহিছেগৈ এই চোলা নুখোলে দেখিছে ইয়াতে আমি গা ধুম পানীটো চাই লওঁ পানী ঠিকে আছে গা ধুবলৈ লাগিছে আপোনালোকে চাওক পানী কিমান ঠাণ্ডা লাগি গৈছে মাৰি দিছে পানীটো আপুনি চাব পাৰে কেমেৰাটো আৰু মানে ৱাটাৰপ্ৰুফ নহয় ৱাটাৰপ্ৰুফ হ'লে আপোনাক তলত ভৰাই দেখালোঁ হয় আগন্তুক যদি ল'ব পাৰোঁ তেতিয়া দেখাম চব কি সুন্দৰ পৰিৱেশ গোটেইখিনিয়ে মিলি এতিয়া আমি গাটো ধুই লওঁ অলপ গা ধুবলৈ আহিছোঁ পানী মাজৰ পৰা লাইভ বহি দিয়া আকৌ দ পানীত আছে আমি পানীত খেলি আছো চবে গা ধুই আছো হাতটো লাগি এনেকৈ হাতটো লাগি হাতত এনেকৈ এইটো হাতে কথা বহি দিয়া শুই দিয়া এনেকৈ শুই দিয়া মজা লাগিছে বেটো মূৰটো সোমাইছে মজা লাগিছে এনেকৈ কৈছা মজা লাগিছে এনেকৈ কৈছা না বৰ্তমান গা চা ধুই পানীৰ পৰা উঠি আহিছোঁ কি হয় নাজানো আৰু পাহাৰীয়া নদীৰ পানী বৰ চেঁচা আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ধুনীয়া পিকচাৰ কোৱালিটি আহে মোবাইলটো ভেজিটেবল খামটি ৰাইচ থালি আপোনালোকে দেখা পাইছে এইটো খামটিসকলৰ তেওঁলোকৰ নাই কলা আহে গতিকে গাইজ এতিয়া আমি খানাটো খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক সেই গাইজ আপোনালোকে দেখা পাইছে এয়া বনফায়াৰৰ ওচৰতে আমি গোটেই 5জন বন্ধুৱে একেলগে বহি মানে এটা সুমধুৰ সন্ধিয়া কটাইছোঁ যোনটো নেকি কাহানিও কটোৱা নাই এয়া প্ৰথম কটাইছোঁ তেওঁলোকৰ লগত বহুত দিনৰ পৰা আঁতৰি থাকি আৰু তেওঁলোকো আছে আৰু আপোনালোকে ভিডিঅ'টোতো মোৰ চালেই কি ক'ত পালে ভিডিঅ'টো চাই মই নাজানো কিন্তু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু সাইডত থকা বেল আইকনটো দবাই দিব হা ঠিক আছে গতিকে ইমানকে ক'লোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই ৰবি আপোনালোকক ক'লোঁ ধন্যবাদ বাই 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 বাই